তো হে গাইজ ওয়েলকাম ব্যাক টু মাই ফিশার ব্লগস। তো আজি হৈছে 31st ডে আৰু এইবাগে খৰি কাটিছে আৰু এইবাগে পাপাহাৰ লগ মানে মই খুৰা হয় আজি আহাৰ বম খানা হ'বহে। এয়া চাওক খুৰা এটা কামত লাগিছে, এইবাগে চৌকা জ্বলাই আছে, এইবাগে খৰি কাটিছে আৰু এইবাগে চাওক মাছ মাংস খাবাই চাগে। এয়া চাওক আৰু এইবাৰ কণী আছে, দৈ আছে, মিঠাই আছে, চাওক। আৰু এইবাগে পিঁয়াজ আলু কাটি থৈ দিছে, এইবাগে চৌকাত পানী গৰম হ'ব দিছে, চাওক এইটো পাপাই। আৰু এইবাগে চব্জি কাটিছে, চাওক চব্জি কাটিছে, চৌকাত থকা চৌকা সেই কৰিছে আৰু এইবাগে চাউণ্ড স্পীকাৰ আনছি পাপাই আমাৰ। চাওক গান যাব দে। আৰু এইবাগে আমাৰ ঘৰৰ কাষতে যিহেতু খানাটো হৈছে সেইবাবে অলপমান ভিডিঅ' ক্লিপ পাপাই ভিডিঅ' কৰিছে আৰু এইডাল বগৰীৰ তলত খানা হৈছে, চাওক ইমান ধুনীয়া পৰিৱেশ। এইবাগে হোম থিয়েটাৰটো এইটো চাওক আৰু এয়া খৰি ইয়াতে কাটি থৈ দিছে আৰু ইয়াতে খৰা বহিছে। হাই বাই বাই। চাওক অলপমান কি ধুনীয়া পৰিৱেশ একদম, মুঠতে সকলোৱে কামে ব্যস্ত আৰু চাওক এয়া কি ধুনীয়া পৰিৱেশ। এয়া চাওক এয়া কামত লাগিছে চবে, এটা খুৰা চাওক এয়া হেৰি কৰিছে, কেৰাহীটো অলপমান গুচাইছে পানী। আৰু আজি বছৰটোৰ লাষ্ট দিন বাবে আমাৰ পাপাক খানা পাতিছে, মানে খানাত বা ৰান্ধনি বুলি ক'লে আৰু পাপাই আমাৰ এই মানে খানাত গাঁৱৰ খানাত। তো এতিয়া মই আহি পাই গ'লোঁ চাওক, আৰু এতিয়া বেগ চেগ থৈ কিনে আৰামছে ভৰিয়াত চৰিয়াত থৈ কিনে মই এতিয়া যাওঁ তাতে। আৰু এইবাগে মই এতিয়া খানা খাই আছোঁ, চাওক ভাত তাতে নাখালোঁ আৰু ইয়াতে ঘৰত খালোঁ। পাপাই আনিছে মাছ, টেঙা ভাজা, নেমু টেঙা, নিমখ অলপমান লৈছোঁ আৰু এইবাগে দালিও আছে আৰু মাংস মেইন চবত কৰি। আৰু মই ইয়াতে মানে কপিৰাইট লাগিব পাৰে, মানে তাতে গান বাজি আছে না, সেইবাবে কপিৰাইট লাগিব পাৰে কাৰণে মই ইয়াতে অডিঅ' কৰি দিছোঁ। আৰু আজি 31st ডেৰ স্পেচিয়েল মানে লাষ্ট মানে এই বছৰটোৰ লাষ্ট দিন কাৰণে এটা স্পেচিয়েল বস্তু অনা হৈছে। সেই বস্তুটো হ'ল এইটো, চাওক কিবা 2.1 চাউণ্ডবাৰ চাওক। এইটো এই 10টা কোম্পানী হৈছে ফ্ৰণ্ট টিচাৰ আৰু ইয়াত এইটোৰ দাম হৈছে মোটামুটি কৰি 9,500 পৰিছে এইটোত, চাওক। এইটো এটা লাম্বাটো আৰু এইটো হোম থিয়েটাৰ, চাওক আছে ধুনীয়া হেৰি চাউণ্ড চলে। আৰু তো এতিয়া ভিডিঅ'টো ইমানে আছিলে আজিৰ লাষ্ট ডেৰ ভিডিঅ'টো। তো এতিয়া ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব। মানে বাই বাই, টাটা, চি ইউ, গুড বাই, কলকাতা, বম বাই।